মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ এই এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। ইংৰাজী নৱবৰ্ষৰ আগতীয়া ওলগো জনালোঁ। আজি মই তোমালোকক দিবৰ বাবে এটা বৰ ধুনীয়া কনচেপ্ট লৈ আহিছোঁ। মই ভাবোঁ তোমালোক বহুত উপকৃত হ'ব পাৰিবা। নেৰেশ্যন, ডাইৰেক্ট স্পীচ টু ইনডাইৰেক্ট স্পীচ। দেখা পাওঁ নেৰেশ্যন কৰা বুলি ক'লে ছাত্ৰ ছাত্ৰীসকলে বৰ বেয়া পায় বা ভয় কৰে, বিশেষ টান নহয়। গণিতত যেনেকৈ ফৰ্মুলা এপ্লাই কৰি অংক কৰিলে উত্তৰ পোৱা যায়, ইয়াতো কিছুমান নীতি নিয়ম বা ৰুল এপ্লাই কৰিলে সহজভাৱে আমি সমাধান কৰিব পাৰোঁ। গতিকে ডাইৰেক্ট নেৰেশ্যনৰ পৰা বা ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ কৰাৰ আগতে ৰুল কেইটা যদি আমি জানি লওঁ, তেতিয়া অতি সহজভাৱে আমি কৰিব পাৰিম। প্ৰথমতে ৰুল কেইটা বুজাই লওঁ, তাৰ পাছত এপ্লাই কৰি আমি বাক্যত প্ৰয়োগ কৰি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ আমি নিব পাৰিম। অতি সহজতেই বুজি পোৱা যাব। গতিকে আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, এটা কথা মন কৰিবা, ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ কৰাৰ কেইবাটাও নিয়ম আছে। প্ৰথম আৰু প্ৰধান নিয়মটো আমি খুব ভালদৰে লক্ষ্য কৰিব লাগে। ৰিপৰ্টেড স্পীচত থকা প্ৰনাউনবিলাকৰ পৰিৱৰ্তন হয়, চেঞ্জ ইন প্ৰনাউন। বা ডাইৰেক্ট স্পীচৰ যিখিনি ৰিপৰ্টেড স্পীচ আছে, সেইখিনিত থকা প্ৰনাউনবিলাক আমি ইনডাইৰেক্ট স্পীচ কৰোঁতে চেঞ্জ হয়। মই উদাহৰণ দি দিছোঁ, ডাইৰেক্ট স্পীচত যদি ৰিপৰ্টেড স্পীচত আই থাকে, তেতিয়া হি বা চি হয়। আজ থাকিলে ডেম হয়, উই থাকিলে দে হয়, দিছ হ'লে ডেট হয়, হি হ'লে হিম বা হাৰ হ'ব পাৰে, ডিজ হ'লে ডৌজ হয়, মাই থাকিলে হিজ আৰু হাৰ হ'ব পাৰে। গতিকে এনেকুৱা বহুত আছে, মই কেইটামানহে তোমালোকক বুজিবৰ কাৰণে দি থৈছোঁ। গতিকে এই বিষয়টো প্ৰনাউনৰ পৰিৱৰ্তনটো খুব লক্ষণীয়। গতিকে ৰিপৰ্টেড স্পীচত থকা প্ৰনাউনবিলাক ইনডাইৰেক্ট স্পীচত সদায় চেঞ্জ হৈ যায়। 2 নম্বৰ নিয়মটো আছে এডজেক্টিভ আৰু এডভাৰ্বৰ পৰিৱৰ্তন হয়। ইয়াত এটা লক্ষণীয় কথা আছে, ঊৰ্ধ্বকমাৰ ভিতৰত যিখিনি কথা থাকে সেইবিলাকক ৰিপৰ্টেড স্পীচ বুলি কোৱা হয়। এতিয়া কথা হ'ল, ডাইৰেক্ট স্পীচত পৰা ইনডাইৰেক্ট স্পীচ কৰোঁতে আমি এই তলত দিয়া বা ইয়াত দিয়া এডজেক্টিভ বা এডভাৰ্ববিলাক পৰিৱৰ্তন দেখা যায়। যদি ডাইৰেক্টত নাও থাকে, ইনডাইৰেক্ট স্পীচত দেন হয়। হিয়াৰ থাকিলে দেয়াৰ হয়, এগ' বিফ'ৰ, কম গ', দিছ ডেট, ডাছ চ', টুডে ডেট ডে, দিজ ডৌজ, লাষ্ট নাইট দ্য নাইট বিফ'ৰ। গতিকে এইখিনি হ'ল এডজেক্টিভ বা এডভাৰ্ব। এইবিলাকৰ পৰিৱৰ্তন বৰ লক্ষণীয়। গতিকে এই নিয়মকেইটা যদি আমি ফ'ল' কৰোঁ, বৰ সুন্দৰকৈ আমি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ কৰিব পৰা যাব। গতিকে নিয়মকেইটা মানি চলাটোৱেই আচল কথা। গতিকে একো ভয়ৰ কথা নাই। গতিকে এপ্লাই কৰাটো আমাৰ কৰণীয়। তিনি নম্বৰ পইণ্টলৈ আহিছোঁ, টেন্সৰ পৰিৱৰ্তন। ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ কৰোঁতে টেন্সৰ পৰিৱৰ্তন হয় নেকি? যদি হয়, কেতিয়া হয়? আৰু যদি টেন্সৰ পৰিৱৰ্তন নহয়, কেতিয়া নহয়? গতিকে আমি এই বিষয়ে আলোচনা কৰিবৰ বাবে এটা উদাহৰণ লৈ আহিছোঁ। ডাইৰেক্ট স্পীচত হি ছেইজ আই এম আনৱেল, এইটো ডাইৰেক্ট স্পীচৰ বাক্য। আই এম আনৱেলটো ইনভাৰ্টেড কমাৰ ভিতৰত আছে, যিহেতু বক্তাই নিজৰ কথাখিনি কয়। এতিয়া মূল পইণ্টলৈ গৈছোঁ, যদি প্ৰিন্সিপাল ভাৰ্বটো প্ৰেজেণ্ট টেন্স হয়, তেতিয়া ইনডাইৰেক্ট স্পীচত টেন্সৰ পৰিৱৰ্তন নহয়। গতিকে এইটো আমি ইনডাইৰেক্ট স্পীচত সজাবলৈ চেষ্টা কৰিম। ইয়াত ছেইজটো হ'ল প্ৰিন্সিপাল ভাৰ্ব। এই প্ৰিন্সিপাল ভাৰ্বটোক ৰিপৰ্টিং ভাৰ্ব বুলিও কোৱা হয়। এতিয়া ৰিপৰ্টিং ভাৰ্বটো কি টেন্সত আছে? প্ৰেজেণ্ট টেন্সত আছে। গতিকে আমি প্ৰেজেণ্ট টেন্সতেই বাক্যটো সজাবলৈ চেষ্টা কৰিম। হি ছেইজ ডেট, ডেটটো যিহেতু বহিব, এইটো এটা কমন নিয়ম।
আৰু প্ৰথম নিয়ম অনুসৰি আইটো হি হৈ যাব ইনডাইৰেক্ট স্পীচত। গতিকে আকৌ চাব লাগিব চেইজটো এই ৰিপৰ্টিং ভাৰ্বটো কি টেন্সত আছে, প্ৰেজেণ্ট টেন্সত আছে। গতিকে পিছৰ চোৱা আমি প্ৰেজেণ্ট টেন্সেই বনাব লাগিব। আই কাৰণে হি হ'ল আৰু প্ৰেজেণ্ট টেন্স কাৰণে হি বি ভাৰ্ব হ'ল ইজ আৰু আনুৱেলটো আনুৱেল বহুৱাই দিলোঁ। হি চেইজ ডেট হি ইজ আনুৱেল আৰু ইনভাৰ্টেড কমা আঁতৰাই দিলোঁ। গতিকে এইটো এটা ইনডাইৰেক্ট স্পীচ হৈ গ'ল। এতিয়া মূল পইণ্টটো কি আছিলে, যদি প্ৰিন্সিপাল ভাৰ্বটো প্ৰেজেণ্ট টেন্স হয় তেতিয়া ইনডাইৰেক্ট স্পীচত টেন্সৰ পৰিৱৰ্তন নহয়। গতিকে আমি এতিয়া ইনডাইৰেক্ট স্পীচত ইয়াত টেন্সৰ পৰিৱৰ্তন কৰা নাই। যিহেতু ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে, গতিকে ৰিপৰ্টেড স্পীচটো ডাইৰেক্ট স্পীচত থকা ইনভাৰ্টেড কমাৰ ভিতৰত থকা স্পীচটো আমি প্ৰেজেণ্ট টেন্সতেই বনাইছোঁ। এইটোৱেই হ'ল মূল কথা। গোটেইখিনি কথা ৰিপৰ্টিং ভাৰ্বটোৰ ওপৰতে নিৰ্ভৰ কৰিব। কেতিয়াবা আমি টেন্সৰ পৰিৱৰ্তন দেখিবও পাৰোঁ। ফিউচাৰ টেন্সত বা কি হ'ব, প্ৰেজেণ্ট টেন্স হৈ গ'ল, পাষ্ট টেন্সত যদি ৰিপৰ্টিং ভাৰ্বটো থাকে তেতিয়া কি হ'ব, এই কথাটো আমি পিছৰ ভিডিঅ'ত বিশদভাৱে আলোচনা কৰিম। এই ভিডিঅ'টো চোৱাৰ পিছত যদি পিছৰ ভিডিঅ'কেইটা একাদিক্ৰমে চাই নোযোৱা তেতিয়া কথাটো অকণমান ধৰিবলৈ অসুবিধা হ'ব। গতিকে পিছৰ ভিডিঅ'কেইটা চাবলৈ চেষ্টা কৰিবা।